Please subscribe my YouTube channel and press the bell icon. So, hello guys, আজি আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এনসাৰ লৈ আহিছো। আহক এবাৰ চাই লওক কেনে ধৰণৰ প্ৰশ্ন আৰু উত্তৰ ইয়াত আছে। অসমৰ ৰাজ্যিক ভাষাটো কি? ইয়াৰ উত্তৰ হ'ব অসমৰ ৰাজ্যিক ভাষাটো হ'ল অসমীয়া। অসমৰ জাতীয় উৎসৱ কি? ইয়াৰ উত্তৰটো হ'ব অসমৰ জাতীয় উৎসৱ হ'ল বিহু। অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি? অসমৰ ৰাজ্যিক ফুলটোৰ নাম হ'ল কপৌ ফুল। অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অসমৰ ৰাজ্যিক গছজোপাৰ নাম হলং গছ। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম হ'ল এশিঙীয়া গড়। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম হ'ল দেওহাঁহ। অসমত মুঠ কিমানটা লোকসভাৰ সমষ্টি আছে? উত্তৰ অসমত মুঠ 14টা লোকসভাৰ সমষ্টি আছে। অসমৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম কি? উত্তৰ আকাশী গংগা। অসমৰ আটাইতকৈ দীঘল দলংটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ধলা শদিয়া দলং। অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? উত্তৰ নেশ্যনেল হাইৱে 37। অসমৰ প্ৰথম ৰেলপথ কোনটো? উত্তৰ ডিব্ৰুগড়ৰ পৰা মাকুমলৈ। অসমৰ সাহিত্য সমাজখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল অসম সাহিত্য সভা। অসমৰ জাতীয় শ্লোগানটো কি? উত্তৰ অসমৰ জাতীয় শ্লোগানটো হ'ল জয় আই অসম। অসমৰ জাতীয় সংগীতৰ নাম কি? উত্তৰ অ মোৰ আপোনাৰ দেশ। অসমৰ গেছ বিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অসমৰ গেছ বিদ্যুৎ প্ৰকল্প কঠালগুৰিত অৱস্থিত। কোনবিধ জীৱৰ দাঁত ভাঙিলে 50 বাৰলৈকে গজে? উত্তৰ ঘৰিয়ালৰ দাঁত ভাঙিলে 50 বাৰলৈকে গজে। অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনটো? অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ হ'ল লিডু। মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰটো হ'ব মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ প্ৰথম অসমীয়া